গাইছ এতিয়া তুমতুম একদম নোযোৱা হৈ গৈছে সেইটো কাৰণে নামি যাব লগা হৈ গৈছে গাইছ আপোনালোকে এটা নামি বুলিয়ে গৈ লগা হৈ আছে আমি এতিয়া গৈছো ব্ৰহ্মপুত্ৰলৈ আপোনালোকক অতি সোনকালে দেখাইছো চেষ্টা কৰি আছো আপোনালোকক চলি যাওক ভালদৰে ভালদৰে উঠিবি উঠিব নাপাৰিব লাহে ओ भाई क्या बोलूं मैं यार जा रहा हूँ अभी हेलो गाइस वेलकम टू माय बैक टू चैनल चंदन भाई ब्लॉग आमी এতিয়া ব্ৰহ্মপুত্ৰ খানা খাব গৈ আছো আমি ব্ৰহ্মপুত্ৰ খানা খাব কাৰণে এতিয়া মাংস আনিব গৈ আছো বইলা আপোনালোক দেখাই আছো বইলা আনা আপোনালোক চাই থাকক ভিডিওটো গাইস এটা বইলাৰ এটা 110 টকা কেজি এতিয়া লব লাগিব তাকে উপায় নাই গাইস বইলাৰ লৈ ললো এতিয়া তিনটা আৰু তাজা ধামাকা পাৰ্টি হৈ আছে আপোনালোক চাই থাকক ধামাকা পাৰ্টি কৰি আছো আমি মেৰি একদম খুৰিয়ে পোৱা চাহ বনাই আছে এতিয়া গাখীৰ চাহ লাল চাহ আৰু এই খুৰিহঁতৰ দোকান এতিয়া দোকানত সোমাই পেলাই এনে গাইস ফাইনেলি এতিয়া আমাৰ সকলো লোৱা হৈ গ'ল এতিয়া খালি যাবহে লাগে আৰু দেখাই আছো আপোনালোকক আৰু লগৰকেইটা আছে এটা সকলো আমি সকলো আছে আৰু আপোনালোকক দেখাই আছো আমি জেগাৰ বিলাক আৰু আমি এতিয়া গৈ আছো সকলো বস্তু লোৱা হৈ গ'ল গাইস আমি গৈ আছো এতিয়া ব্ৰহ্মপুত্ৰলৈ আৰু আপোনালোকক দেখাই আছো কি জেগাৰ বিলাক সকলোৱে চাই থাকিব हेलो हेलो माने माइटे बहि गाइस आगा लैछि ओ गाइस আৰু আপোনালোক দেখাছো ভিডিওবিলাক ভিডিওবোৰ স্কিপ নকৰাকৈ চাই থাকক আপোনালোকে গাইস গাইস একদম খুই গলো গোটে ভাগৰীয়া হৈ গলো লগতে ইমান লওৱালা নাখনৰ পৰা উঠি দিব কি কবা সকলো জায়গা দেখাম ভাই আজি সকলোকে দেখাবলৈ চেষ্টা কৰি আছো ভিডিওবিলাক দেখাবলৈ চেষ্টা কৰি আছো ভিডিও নকৰাকৈ চাই থাকক আপোনালোকে নিশ্চয় সকলো দেখা পাব আমি এতিয়া ব্ৰহ্মপুত্ৰ আহি পেলাই ধুনীয়াকৈ খানা পিনা আমি সব চলি আছে আৰু একে ল'ৰাহঁতৰ পোৱা একে মন দিল খুচ আৰু ইয়াৰ ল'ৰা একদম পোৱা ৰুটি পেলি আছে মানে নহয় ৰুটি পেলি আছে বন্ধু একদম পুৰা আমাৰ ধামাকা পাৰ্টি চলি আছে আৰু ধামাকা ভিডিঅ' হ'ব গৈ আছে আৰু আপোনালোকে চাই থাকক ভিডিঅ'বোৰ কেনেকুৱা তিনিটা বইলা আনিছিলোঁ গাইছ এতিয়া তিনিটা বইলা মানে দুটাহে কাটিলোঁ চ' কিহৰ কাৰণে বাট বইলাৰ এটা মানে জীয়াই আছে বাকী দুটা মৰিলে তাকো খাম বুলি আনিছিলোঁ কিন্তু ক'বলৈ হ'লে টাইম নহ'লগৈ সেইটো কাৰণে দুটা কাটি পেলাই ধুনীয়াকৈ বনাই আছোঁ এতিয়া বনাই কৰি এতিয়া ধুনীয়াকৈ খাই বৈ ধুনীয়াকৈ ঘৰলৈ যাই থাকিম আৰু গাইছ চাই থাকক আৰু জেগাবিলাকো বহুতখিনি দেখাব আছে কিন্তু চ' আমি এতিয়া খানা পিনা খাই পেলাই জেগাবিলাক চাব পাৰিম ধুনীয়াকৈ গাইছ ধুনীয়া জেগা আছে সেইফালে মানে ক'বলৈ হ'লে যাব নোৱাৰিম বাট তেও যোৱা অলপ চেষ্টা কৰিম আপোনালোকক দেখাবলৈ এতিয়া সকলোৱে খাই মানে ধুনীয়াকৈ তাৰ জেগাবিলাক দেখা গাইছ পুৰা উতল মাৰি আছে মাংস একদম ল'ৰাই একদম গমে মাংস খাই দিছে একদম পুৰি গৈছে এৰা পোৱা হৈ আছে এতিয়া আৰু বেছি টাইম নাই ফাইনেলি গাইছ সকলো হৈ গ'ল আৰু ৰুটি এইফালে পকাই আছে আজি ৰুটি মাংস খাইছোঁ এতিয়া ফাইনেলি গাইছ হৈ গ'ল এতিয়া কমে কেইটা বাজিলে তোমাৰ চাই লওঁ ৰ'বা এতিয়া 3:42 হৈ গ'ল এতিয়া আমাৰ একদম বেলি বহিলেহি ক'বলৈ হ'লে এতিয়া বহুত দেৰি হৈছে এতিয়া ৰুটি পোৱা ভগাই আছে আৰু মাংস চাংস সকলো ভগাই আছে কিন্তু ক'বলৈ হ'লে এতিয়া কি ক'বা বহুত দেৰি হ'ল একচুৱেলি এতিয়া এইকেইটা বহি আছে সকলোৱে বহি আছে গাইছ আমাৰ ৰান্ধনি মাংস ভগাইছে আমাৰ লগৰকেইটা একদম পোৱা খানাই আছে কিন্তু ক'বলৈ হ'লে আজি কাৰণে ৰান্ধনি হয় ভগাই কৈ আমাক ধুনীয়াকৈ মকামিলাকৈ খুৱাইছে কিন্তু আজি বহুত ভাল লাগিছে কিন্তু লগৰবিলাকে একো আপত্তি নকৰি পেলাই ধুনীয়াকৈ বনাই কৈ খুৱাই আছে কিন্তু মই একো বনা নাই কিন্তু মই ব্লগহে বনাই আছোঁ কিন্তু ক'বলৈ হ'লে
লগতে সকলো আছে একেলগে আজি মানে ৰান্ধনি না ভাই সকলো আছে দেই কিন্তু একদম হেল্ল' গাইস কেনেকুৱা লাগিছে থেংক ইউ ভাই একদম এইটো পোৱা ব্যৱস্থা আছে কথা পাতি আছে কৰিশ্মাৰ লগত লাগিছে আজি খানাটো খাই ক'বলৈ হ'লে আমি 12টামান বজাতে আহিলোঁ 12টামান বজাত আহি পেলাই আমি 2টামান বজাত পাইছোঁহি 2টামান বজাত পাই পেলাই আমাৰ সকলো বনাই কৰি ৰেডি হৈ এতিয়া কমে কেইটা বাজিলে এতিয়া ভাই 3:50 হ'লেই 3:50ৰ পৰা এতিয়া আমি এতিয়া খোৱা আৰম্ভ কৰিছোঁ আৰু ঘৰলৈ যোৱা মাত্ৰকে ক'ব 8টামান বাজিবগৈ আপোনালোক এতিয়া আৰু এইখিনিৰ পৰা ভিডিঅ'টো দেখাব নোৱাৰিব পাৰোঁ কিন্তু বেয়া নাপাব কিন্তু হেল্ল' খাইছা গাইছ আজি পুৰা মাৰি পঠিয়াইছে আজি খাইছোঁ ৰুটি আৰু মাংস পুৰা খাইছোঁ একদম ধুনীয়া লাগিছে কিন্তু একদম পুৰা ল'ৰা একদম খাই একদম বঢ়িয়া পাইছে একদম আৰু লাগে তাক আমি চাচা মই একেলগে খাইছোঁ সকলোৱে একদম ধুনীয়াকৈ চাচাই খাই আছে চাচা চাচা এইফালে চাই দিয়ক চাচা খাওঁ আমি আছিলোঁ ইয়াত থাকোঁতে তাৰপিছত আমি বস্তুখিনি পেলাম বুলি ভাবিছিলোঁ পেলাওঁতে কৈছে চাচাই যে মই খাওঁ সেইটো কাৰণে আমি দি দিলোঁ বস্তুখিনি এতিয়া চাচাই আমি ধুনীয়াকৈ আনন্দমতে খাইছে চাচাই একদম ধুনীয়াকৈ খাই থাকোঁ হেল্ল' গাইছ আমি এতিয়া খানা পিনা খাই হৈ গ'ল এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু যদি ভাল লাগিছে যদি সকলো কৰি দিব অ'কে গাইছ থেংক ইউ